গাছ ৰোৱাটো মোৰ সৰুৰ পৰাই চখ এডাল আমেৰিকান লেচু হয় গুটি নায়ে চব মঙাহে মঙা হেৰি চব খালো পাৰে ৰুম হেৰি শুনছি না কি শুনা নাই যদি ভলিউমটো বাঢ়াই দি নহ'লে মেছেজ কৰ এ শালপতি না হাতীপতি বোলা তো বোলে আমাৰ ঘৰত থাকিব হে সি থাকলে কি বয়া হ'ব ভালেই হ'ব তাক চব কামত লগাই দি আমিতো ৰজা আৰু ৰাণীৰ দৰে বহি বহি খাম দিছ ইজ এ টেলেণ্টেড মেন ইজ ইউৰ হাফ পেন আণ্ডাৰষ্টেণ্ড ফেচি হলিও আমাৰ কিন্তু বিৰাট দিগদাৰ হ'ব এই তুমি দুটা মোৰ গল্প কৰি আছা নেকি তো হে নাই আমি বেলেগৰ আলোচনা কৰা আমাৰ 14 গোষ্ঠীতে নাই গম পাইছা নহয় মানে আমাৰ ঘৰখনত প্ৰকাণ্ড ঘটনাগিলা ঘটি আছে না তাকে আলোচনা কৰি আছিলো কি আৰু প্ৰকাণ্ড ঘটনা হয় ঘটনা ডাঙাৰে মোৰ আৰু ভগৱানৰ কৃপাত দুটা তিৰি ডাঙাৰটো মায়াকঠেৰ ঘৰত আছে আৰু এই ধানৰ টোপাটো মোৰ লগত আছে চি বৰ বেয়া কাম কৰছা এই মানুহ একটা তিৰি হলি হয় তই দুইটা বিয়া কৰাইছা খাই কথাতে কয় নহয় বোলে শিয়ালেৰ জাকে যাক সিংহৰ একটাই ভাল মই কিন্তু আহাৰ পাৰে একটা কথা লক্ষ্য কৰি আছোঁ কি কিনো লক্ষ্য কৰি আছিল আপুনি নকয় কেনো মই কিন্তু আহাৰ পাৰে দেখি আছোঁ এই আপি গোটাই তাকৰি ঘূৰাই দিয়া গোটাই চিট পুখিলা হেনা কৰে ঘূৰিয়া কাম গীতি কৰে বুজছা না এই আপি গোটেই হল মস্ত লক্ষী আপি ৰে মই কৈ লম তো আপুনি মোক লক্ষী বুলি কৈছে এখেতে আৰু মোক কুলক্ষিনী বুলিয়ে কৈ থাকে বেছি মানুহৰ আগত মোক অপমান কৰি কথা নকবি তোক যদি মই কুলেক্ষণী বুলি ভাবলো আগতে বিয়াই নকৰিলো গম পাইছা ননচেন্স ৱাইফ আই হেট ইউ এই তিৰি মূৰতেৰ মাজত তুমি কি হাইকেজা কৰি থাকিছে তিৰি মূৰতেৰ মাজত এই একটা মিলাপ্ৰীতি থাকিব লাগে খেলাহে ভাল লাগে এইগিলাখানে কিবা বুজি পালি হে হেই এইয়া দেখছা না ৰাগ উঠে গেল যাবা দিয়ে তিৰি মানুহৰ খং আৰু পেৰি মূৰ খং আকে এই। নাক দৰাত 2 ঘোচামান দিলি চব ঠাণ্ডা হৈ যাব আৰু তই কৈ আছা এইটো মোৰ লক্ষী তিৰি বুলি হয় না এই লক্ষী নহয় মোৰ আচাৰ লক্ষী তিৰি মায়াকোঠাত আছে আহিলি তই গম পাবি আৰু তই মোৰ তিৰিক গা উঠা কথা কৈ মাথাত নুতুলবি কৈ দিলো কিন্তু